আজিৰ খেলৰ টিকট এক বুক 500 টকা। 500 টকাত লাভ কৰিব 14টাকৈ টিকট। কেইটামান ঘণ্টাৰ পিছত অনুষ্ঠিত হ'ব আজিৰ খেল। অফাৰত চলি আছে এই খেলৰ টিকট। আপোনাৰ ভাগ্য পৰীক্ষা কৰিবলৈ হাতত মাত্ৰ কেইটামান ঘণ্টা বাকী। অনাথ আশ্ৰমৰ নামত হ'বলগীয়া খেলত দিছে বিশেষ অফাৰ। অনাথ আশ্ৰমৰ নামত আয়োজন কৰা খেলত কৰিব পাৰে ভাগ্য পৰীক্ষা। কেইটামান ঘণ্টাৰ পিছত আপুনি পাব পাৰে এই খেলৰ ফলাফল। আল্ট্ৰাবাছকে আদি কৰি ট্ৰেক্টৰলৈকে আছে পুৰস্কাৰ। এইবাৰ আনন্দ অনাথ আশ্ৰম গৃহ নিৰ্মাণৰ সহায়াৰ্থে আয়োজন কৰা হৈছে এই বৃহৎ উপহাৰ কুপনৰ খেল। খেল হ'ব নলবাৰী জিলাৰ কমাৰকুছি আনন্দ অনাথ শিশু গৃহ বাকৰিত। অনাথ শিশু গৃহৰ নামত আয়োজন কৰা হৈছে এই খেল, য'ত লাভ কৰিব পাৰে বিলাসী বাহন, কিয়নো এই খেলত আছে বহুতো পুৰস্কাৰ। আছে টাটা আল্ট্ৰাবাছ, ফাৰ্ষ্ট ট্ৰেভেলাৰ, সোনালিকা ট্ৰেক্টৰ, মাৰুতি ছুইফ্ট, বলেৰো পিকআপ ভেন, মাৰুতি বেলেনো, মহিন্দ্ৰা থাৰ, এল্টো কেটেন, মাৰুতি ৱেগনাৰ, মাৰুতি ইকোভেন, লগতে আছে বুক প্ৰাইজ হিচাপে 5খনকৈ ৰিক্সা। গতিকে আপুনি যদি এতিয়ালৈ ক্ৰয় কৰা নাই এই খেলৰ টিকট, তেন্তে সোনকালে যোগাযোগ কৰক স্ক্ৰীনত থকা নম্বৰত। খেলখন খেল পৰিচালনা সমিতিৰ ওপৰত ন্যস্ত থাকিব। আমি কেৱল প্ৰচাৰহে কৰিছো।